তুমি কিবা দিবা নি মাছ কৰিছা বাই বাই মই ওলাইছোঁ এতিয়া বাজিলে একদম 6:25 হৈছে আচলতে ইয়াতকৈ সোনকালে যাম বুলিয়ে ভবা হৈছিলে কিন্তু আমাৰ এইখন কৰি থাকোঁতে দেৰি হৈছেগৈ আৰু মই পৰিপূৰ্ণ ব্লগৰ অন্য ভিডিঅ' সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে বৰ্তমান মইতো ভালেই আজিতো বেছিয়ে ভাল যিহেতু আজি যাম ঘৰলৈ তিতাবৰলৈ যাম সকলো যাব মানে কি কৈছিলে মিতিৰ ভাত খাবলৈ মাহঁত আহিছিলে চ' ইয়াৰ পৰা আকৌ যাব বুলি কৈছিলোঁ যে চ' সেইটো কাৰণে মা যাব মই যাম আৰু কোন কোন যায় সকলোখিনি দেখাই থাকিম বাৰু চাই থাকিব ভিডিঅ'টো ইমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ শেষলৈকে আৰু তাত গৈ কি হয় কি নহয় কিমানখিনি দেখাব পাৰোঁ সকলোখিনি দেখাম আমি ওলাইছোঁ যাবলৈ পিনে গাড়ী উলিয়াই থৈয়ে দিছে বাৰু এতিয়া আমি যাম আৰু সকলোখিনি চ' চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইমান সময়ৰ পৰাই আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মানে ৰাতিপুৱা হৈ আছে যিহেতু সেইটো কাৰণে ৰাস্তাত ইমান জাম নাই বহুত বেছি ফ্ৰী হৈ আছে আৰু এটা কথা আজি বতৰটো বহুত বেছি ভাল এই যোৱা দুদিন কিন্তু বহুত বেছি গৰম পৰিছিলে ৰ'দ দিছিলে আজি ৰ'দ নাই একদম ডাৱৰীয়া কৰি আছে আৰু বাহিৰত যে বহুত ধুনীয়া ধুনীয়া বতাহ মাৰি আছে চ' তেনেকৈ আমি ঘৰৰ পৰা ওলাই আহিছোঁ আৰু ভিডিঅ' কৰি আছে মোৰ শাহু মায়ে আচলতে কি হ'ল মই আজিকালি মানে একেবাৰে মোবাইল চাব নোৱাৰা হ'লোঁ গাড়ীত খুব বেছি মাথা বিষাব ধৰে সেইকাৰণে আৰু এইফালে গাড়ী চলাই আছে জানে আৰু মা বহি আহিছে আগত আৰু এইপিনে মই এইফালে হৈছে আপা আৰু মোৰ কাষতে বহিছে খুৰী আমি তিনিওজনী পিছত বহিছোঁ আগত দুজন আৰু তেনেকৈ আৰু 5জন আহি আছোঁ তেনেকৈ আৰু এজন ঘৰত লগ হ'বও পাৰোঁ বাৰু তাৰপিছত আহি আমি যোৰহাট পালোঁহি যোৰহাটৰ ইয়াতেই মিঠাই কিনিবৰ কাৰণে সোমাইছোঁ খুৰী মই আৰু আপা তিনিওজনী মিঠাই কিনিবলৈ সোমাইছোঁ কি লওঁ বাৰু এতিয়া চ' তাকে মিঠাই ল'ব লৈছোঁ আৰু ইয়াতে খাই গ'লোহি দেই আৰু মানে কি গাড়ীত যাব নোৱাৰোঁ কৈছোঁ নহয় খুব বেছি মাথা বিষাই চকুটো মানে একদম বিষাই আহি আৰু মাথাটো বিষাই মোবাইল চাই থাকিলে সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু ঘৰ আহি পাই গ'লোহি পাওঁতেতো এতিয়া 11:15 হ'ল পিনে বায়ে কাঁহী বাতি ধুই আছে আমাৰ হয় হয় নাই কাম কৰাৰ ব্যৱস্থা পূৰা আলহী আহিব পিনে কাম লগাই আছে আমাৰ নবৈ কি কিছে দাংবডি আৰু সেইখিনি গাজৰ দাংবডি নবৈ পিনে জুইত বনাই আছে কি বনাইছ কেলে ঠিক নাই হোৱা সেই কালাৰটো ঠিক নাই হোৱা বোলে লোকেল মুৰ্গী বনাইছ দাদাই গাহৰিও তই বনাবি নেকি তই বনাবি আৰু দুটা বনাই খাবহি সেইখিনি পিঁয়াজ দিব লৈছ নেকি মছলা থবি বনাই থাক 5টা আহিলোঁ ন তাৰপৰা ইয়াত আহি 6টা হৈ থাকিলোঁ হয়নে ক'ৰপৰা আহিলোঁ না হা তুমি ন আগতীয়াকৈ আহিলে ডিউটি জেগাৰ পৰা বাহিৰে গুচি আহিলে বাইক লৈ আহি গ'ল আৰু আমি ঘৰৰ পৰা আহিছোঁ 5টা মই নোৱাৰি নহয় এতিয়া মিটিৰ হ'ব টেঙা আনিলে বোলে টেঙা হ'ব দিছোঁ লাগিছে এইখিনি এথবামান লাগি আছে হে আহক কমাহঁতৰ ঘৰ আৰু গোটেই বাৰীখন চাইছোঁ কি আছে কি নাই চ' আম ঢেৰ লাগি আছে কিন্তু আম নিব নাপায় হেনো মৃত্যুৰ পৰা চেনি নিলে নিব পাৰে বুলি কৈছে টেঙা নিব নাপায় বুলি কৈছে এনে কুঁৱাটো নাৰিকলো লাগি আছে সেইফালে গছত এনে আম ঢেৰ লাগি আছে মাহঁত ভিতৰত বহাই থৈ আহিছোঁ মাহঁত গ'লগৈ আচলতে কি মোৰ থকা কথা নাছিলে বাৰু ঘৰৰ পৰা থাকিম বুলি অহা নাছিলোঁ তাৰপিছত ইয়াতো মানে অকলে মা বাহঁতি থাকিবলৈ ক'লে তাৰপিছত মানে কি হ'ল আৰু চবে থাকিবলৈ কোৱা দেখি মনটো গুচি যায় থাকিবলৈ মন যায় তাৰপিছত ইপিনে খুৰী আৰু আপা আহিছিলে যিহেতু সিহঁতক এৰি থৈ আহিবলৈও মানে এৰি পঠিয়াবলৈও মন যোৱা নাই যিটো লগতে আহিছিলোঁ তথাপিতো মানে মোৰ দুধুমুধু হৈছে কি সিদ্ধান্ত লওঁ নিজে ভাবি নোপোৱা নিচিনা লাষ্টত সকলোৱে থাক বুলি ক'লে থাকি দিলোঁ বাৰু আৰু অকণমান শুই আছিলোঁ তাৰপিছত হাবিলৈ আহিছোঁ আচলতে কি মাহেঁতি ইপিনে মাটি খান্দিবলৈ আহিছে চ' ময়ো মাহেঁতনো ক'ৰ পালেহি সি চাই হাবি পাই গ'লহি সেইখিনিত আছেগৈ মাহেঁতি সেইপিনে আনি আছে চ' মই হাবিলৈকে নগ'লোগৈ আৰু সেইখিনিলৈকে গ'লোগৈ পিনে মাটি ভৰাই আছে আৰু আজি ওলাইছোঁ যাবলৈ আৰু পিনে বা কাপোৰ পিন্ধি লৈছোঁ ঘৰলৈ যাবলৈ নহয় দেই মানে কি হ'ল যাওঁ চাৰিআলি ফালেও যাম তিতাবৰলৈ দুটামান বজাৰো কৰা হ'ব তাৰপিছত ভাবিছোঁ বাইদেউজনীও গা ভাল নাই বুলি বায়ে ক'লে খবৰ পালোঁ বাৰু কিন্তু ফোনটো কৰিছোঁ ৰিচিভ কৰা নাই যদি কৰা সম্ভৱ যদি ফোনটো ৰিচিভ কৰে তেতিয়া খবৰ লৈ যাম বুলি ভাবিছোঁ সেইকাৰণে বা ভাগৰ চাদৰ মেখেলা এযোৰকে পিন্ধি লৈছোঁ যিহেতু মই কাপোৰ অনাই নাই বানো চাৰিআলিত কি কাম আছে কি কথা বাৰু নাজানো তাত গ'লেহে গম পাম চাগে চ' ভিডিঅ'টো আৰু কৰিছোঁ আৰু দেখাম বুলি যিটো আহিছোঁ তিতাবৰলৈ চ' চাই থাকক আৰু গৈ আহোঁগৈ এতিয়া নহয় আৰু বহুত দিনৰ মূৰত চলাম স্কুটিখন বহুত দিনটো চলোৱা নাই মই ননো বোলে দিয়া এইফালে লিপষ্টিক একেটাকে লৈছোঁ বোলে এইফালে এইজনী বা চব গৈ থাকোঁ
তিতাবৰ চাৰিআলি পাই গ'লোহি আৰু ইয়াতে সোমাইছোঁ বিহানিজ ক্লথ ষ্ট'ৰ আৰু তাকে বা ইয়াতে কাপোৰ চাব লৈছে মেখেলা চাদৰ এইপিনে উলিয়াই দিছে বা চাবলৈ লৈছে তাৰপিছত ইয়াতে আৰু এয়া মই তেনেকৈ চাই আছোঁ আৰু তাই পচন্দ কৰিছে গ'লোহি বাইদেউ চাওঁ নাই পেলাই চাই দিয়ক বাইদেউ আৰু বা আমি পাই গ'লোহি ইয়াৰ ফুলা নাখাওঁ দেৰি হ'ব বৰষুণ দিছে দিছে নাই এই নহয় অকল চাহ খাওঁ মই খাওঁ ফুলা নাখাওঁ এপিনে চাহ খাব দিছে বাইদেৱে আৰু মানে পোলা বনাম কৈছিলে যিহেতু চ' নাখাওঁ বুলি ক'লোঁ চাহকে একাপ খাওঁ কৈছিলোঁ সঁচাকৈ মানে কি হ'ল আৰু বহুত দিনৰ পিছত লগ পাইছোঁ বহুত বেছি কথা পতা হৈ আছে কথা পাতি পাতি খাই আছোঁ গ'লোহি আৰু বৰষুণ দিলে আমাক বৰষুণে পালে চ' আধা ঘণ্টাতকৈ বেছি ৰখিলোঁ 45 মিনিট ৰখিলোঁ তথাপিতো মানে বৰষুণ নেৰা দেখি তিতি কৰিয়ে গুচি আহিলোঁগৈ আৰু আমাৰ যাওঁতে আচলতে দেৰি হ'ল বাৰু 4টামান বজাত 4:30 নে 4টা বজাতে গৈছিলোঁ কাৰণ বা স্কুলৰ পৰা আহি পাওঁতে দেৰি হ'ল তাই সদায় 4:30মান বজাত তাই আহি পোৱাৰ পাছতে গৈছিলোঁ ন বৰষুণ তিতি কেনেকুৱা লাগিলে ঠাণ্ডা লাগিছে নেকি এতিয়া চৰ্দি লাগিব চ' মই হেলমেট পিন্ধি আছোঁ তাইও পিন্ধি আছিলে বাৰু আৰু বা মোক একদম এইখিনি কিনি দিছে কি কিনি দিছে চ' দেখাম বাৰু বজাৰ মানে কি বেলেগ বজাৰ একো নহয় তাই মোলৈ গিফ্ট কিনিবলৈ গৈছিলে তাই দিছে এযোৰ কাপোৰ এযোৰ আৰু ব্লাউজ দুটা এটা এইটো আৰু এখন চাদৰ এখন ছিংগুল চাদৰ আৰু এটা হৈছে ব্লাউজ এইটো ৰাণী পিংকৰ এটা আৰু কাপোৰযোৰ হৈছে এইযোৰ স্লেপ কটন আছিলে ন বাই স্লেপ কটনৰ নুনি কটনৰ হয় কাপোৰযোৰ এইযোৰ হয় কেনেকুৱা লাগিছে জনাব হা আৰু কালাৰটো মানে মই নিজে চইচ কৰিছোঁ এখন মেখেলাখন হয় আৰু এইখন হৈছে চাদৰখন আৰু ইয়াৰ প্ৰাইচটো নকওঁ আচলতে নকওঁ মানে কি তাই টোটেলকৈ কিনিছে গোটেইখিনি আৰু আচলতে কাপোৰযোৰ আমাক কৈছিলে যে 1850 আমি দিলোঁ 1550 দামটো বেছি জনাব নুনি কটনৰ হয় 1550 দিছোঁ কাপোৰযোৰ একচুৱেলি কি হ'ল মই যেতিয়া ঘৰলৈ আহিছিলোঁ থাকিবলৈ আহিছিলোঁ যে বিহুত মোক এযোৰ কাপোৰ দিছিলে কিন্তু কাপোৰযোৰ মানে ইমান দামী মানে ইমান হেৰি নহয় বুলি কৈছিলে কাৰণ তাই সেইটো টাইমত অকণমান হেৰি হৈছিলে ন তাই মানে আৰু পে'মেণ্টটো অকণমান কমটি হৈ আছিলে কাৰণে সেইটো বোলে ভাল কাপোৰ এযোৰ দিব নোৱাৰিলে সেইকাৰণে মানে কি আৰু তেতিয়া এযোৰ দিলে খালী হাতে পঠিওৱা নাছিলে বাৰু বিহুত কি কাপোৰ দিছিলে দেখুওৱা নহ'লে আচলতে বিহুত আহোঁতে মই কৈছোঁ ভিডিঅ' কৰিবলৈ একেবাৰে টাইম নাপালোঁ এম্ব্ৰইডাৰী কটনৰ কাপোৰযোৰ দিছিলে বাৰু তাই তাৰপৰা সেইটো কাৰণে মানে তাই এতিয়া থাকিবলৈ আহিলোঁ যিহেতু সেইটো কাৰণে তাই মোক এতিয়া ভাল কাপোৰ এযোৰ দিলে আৰু মানে কেইবাটাও দিলে আৰু পিনে ব্লাউজ দুটা চাদৰ এখন হে পইচাটো কিন্তু কম আৰু ক'লোৱে কাপোৰযোৰ 1550 দি লৈছোঁ বুলি আৰু বাকীকেইটা আৰু দাম আৰু এই চাদৰখনো 250 লৈছে বাৰু চাদৰখন এখন ছিংগুল চাদৰ আৰু ৰেডি মোক খেদিবি নেকি এদিন মা এদি খেদিবা নেকি এতিয়া 50টা দি ৰেডি কৰিলে আৰু বস্তু দি ৰেডি কৰিলে 50টা দি বোলে চ' মানে কি হ'ল আৰু খেদিম নহয় তাই আচলতে টাইমটো মিলাব নোৱাৰে কাৰণে বাৰু মোক আজি লৰালৰিকৈ আমি যোৱা নিচিনা হ'ল আৰু মিঠুৰ পাতিলে মোক চ' আচলতে কি হ'ল বিচাৰ মন চাই আছোঁ ইমান নাই নোলায় বোলে লগোৱা চ' আজি ভিডিঅ'টো এইখিনি সামৰি দিছোঁ যদি চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিবা আজিলৈ বাই বাই নতুন এটা ভিডিঅ'তে আকৌ লগ পাম আৰু যে পিন্ধিছোঁ কুৰ্তিটো কিন্তু এইটো পিন্ধি ভিতৰতে সোমাই আছোঁ ক'লৈকো যোৱা নাই আচলতে গাঁও ওচৰ গ'লেও যোৱা নাই আনকি বমাহঁতৰ গ'লেও যোৱা নাই ঘৰতে আছোঁ আচলতে কি ঘৰতে আছোঁ কাৰণে এইটো পিন্ধিছোঁ মানে কিছুমানে কমেণ্ট কৰি দিব পাৰে না চবেই ভিডিঅ'বিলাক চাই কাৰণে কৈ দিছোঁ ন মা একচুৱেলি মায়ে মোক পিন্ধিবলৈ নিদিয়ে বাৰু চাদৰ মেখেলাই পিন্ধি যাবলৈ দিব চ' তথাপিতো আজিলৈ বাই বাই দেই নতুন ভিডিঅ'তে আকৌ লগ পাম তামোল খাই ক'বই নোৱাৰে মায়ে বাকচ খুলিছা তুমি কিবা দিবা নি বাকচ খুলিছা বাই বাই কাইলৈ লগ পাম আকৌ বাই বাই কাইলৈ মই নাযাওঁ